হেল্ল' নমস্কাৰ আৰু মৰ্ণিং উঠিলোঁ পিছদিনা মৰ্ণিং ফ্ৰেছ হৈ পিনি উঠিলোঁ। এতিয়া মই আছোঁ ৰঙাপাৰাত, শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ৰঙাপাৰাত। এয়া জেঠাইহঁতৰ ঘৰত আছোঁ, দাদাহঁতৰ ঘৰত আছোঁ। এইফালে দাদা গৈ আছে চাইকেল লৈ। এতিয়া মৰ্ণিং উঠি অকণমান ৱাক কৰিছোঁ। আগৰ ব্লগটোত দেখি পেলাই আপোনালোকে কিদৰে মই কল্যাণী থান গ'লোঁ আৰু যাত্ৰাটো দেখালোঁ। পিছদিনা উঠি এতিয়া ক'ত ক'ত যাম আপোনালোকক দেখাম। ৰঙাপাৰা মাৰ্কেটো যাব পাৰোঁ, গতিকে চাই থাকিব আৰু ব্লগটো। মই অকণমান এতিয়া এনেই খোজকাঢ়ি আছোঁ, ৰাস্তাত আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, চ' এয়া দেখিছে ৰঙাপাৰাৰ ৰাস্তা, ৰঙাপাৰা কলনীৰ ৰাস্তা আচলতে। ঠিক আছে, মই গৈছিলোঁ ৰঙাপাৰা। সোমাম অকণমান ৰেষ্ট ল'ম, তাৰপিছত নেক্সট দেখাম মই ক'ত যাম আপোনালোকক। হেল্ল' তো চালে মই কলনীৰ পৰা ওলালোঁ, ৰেলৱে কলনী হয়। এতিয়া গাড়ী লৈ আমি অকণমান ৰঙাপাৰা ফুৰিম বুলি নামঘৰ পাৰ হৈ গ'লোঁ। এয়া হয় ৰঙাপাৰা পৰ্ক শ্বপ। পৰ্ক পায় ইয়াত, খুব লোকেল পৰ্ক পায়। সকলো জাতি জনগোষ্ঠীৰ মানুহ ইয়াত বসবাস কৰে। বড়ো জাতি হওক, বেংগলী হওক, অসমীয়া হওক, সকলো মিলি বসবাস কৰে। এটি খুব সুন্দৰ টাউন হয়। এই টাউনটো স্পেচিয়েলি ৰেলৱে ষ্টেচন, ৰেলৱে জাংচন হোৱাৰ কাৰণে ডেভেলপ হৈ গৈ আছে। গতিকে আপোনালোকে এবাৰ ৰঙাপাৰা আহক ফুৰিবলৈ। এয়া ৰঙাপাৰাৰ মাৰ্কেট পাৰ হ'লোঁ লাহেকৈ। ৰঙাপাৰা মাৰ্কেট আপোনালোকে দেখাম ক'ত গৈ আছোঁ, চাই থাকক। খুব ক্ৰাউডেড মাৰ্কেট হয়, খুব ভিৰ মাৰ্কেট, আৰু সকলো দোকান, লাগতিয়াল সকলো দোকান আছে। জেকেট লৈ আছে, কাপোৰ চাই আছোঁ। ঠিক আছে, তাৰপিছত আমি যাম অকণমান এফালে ঘূৰিবলৈ। এয়া চব খুব বিজি মাৰ্কেট। মই সন্ধিয়া শ্বপিং কৰিলোঁ, বজাৰো কৰিলোঁ, সেইটো দেখাই আছোঁ আপোনালোকক। ভিডিঅ'টো চাই থাকিব। অকণমান ৰখিছিলোঁ, তাৰপিছত মাৰ্কেট পাৰ হৈ আমি গ'লোঁ আগলৈ, মিছামাৰী ৰোডলৈ গ'লোঁ। তাত গৈ ডাঙৰ আৰ্মি কেম্প আছে। তো সেইডোখৰলৈকে নগ'লোঁ, ইমান দূৰ যাবলৈ এলাও নাই। আমি তাতে এটা ব্ৰিজ আছিলে, সেই ব্ৰিজডোখৰলৈকে গ'লোঁ। চাওক ইমান ধুনীয়া লোকেশ্যন। এতিয়া আমি আছোঁ, এইটো কি বুলি কয়, মিছামাৰী ব্ৰিজ, গাভৰু ব্ৰিজ, ৰঙাপাৰা বৰজুলি পাৰ হৈ মিছামাৰী আছোঁ এতিয়া আমি। গাভৰু ব্ৰিজ কৈ দিছিলোঁ, একচুৱেলি ব্ৰিজ হয়, চৰি। তো ব্ৰিজ চাই আহিলোঁ, আহি পিনে আকৌ বেগ ৰখিলোঁ। তাত ডাঙৰ জাংচন আছে, জাংচনৰ ভিতৰত মাৰ্কেট আছে ধুনীয়া। তো মাৰ্কেটৰ ভিতৰত সোমালোঁ, কি ক'ত পায় দেখি চালোঁ অকণমান দিনতে। ৰঙাপাৰা ষ্টেচনত চাওক, তাৰপিছত আহি পিনে সেইদিনা লাষ্ট ডে আছিলে, চ' অকণমান ফেমিলি ফটোজ হ'ল। ফটোজ ক্লিক কৰিলোঁ, এইটো মই দি দিলোঁ ভিডিঅ'ত, ভাল লাগিলে কাৰণে। তাৰপিছত এয়া ৰসগোল্লা খাই আছিলোঁ, মিঠাই দোকান, মিঠাই দোকান ৰসগোল্লা খাই আছোঁ। ৰঙাপাৰা বজাৰ সন্ধিয়া এঠাইত যাবলগীয়া আছিলে, তো গ'লোঁ তালৈ। ধুনীয়া মিঠাই দোকানটো ষ্টেচনৰ ওচৰত আছিলে। এয়া চক ষ্টেচনৰ মাৰ্কেট, খুব সুন্দৰ পুৰণি দোকান নিচিনা। এয়া চক তেজপুৰ যোৱা ৰাজনীতি শ্বৰ্টকাট ৰাস্তা, ডেকাৰগাঁও ষ্টেচনৰ কাষে কাষে আছে ৰাস্তাটো। নমস্কাৰ, এতিয়া আছোঁ আমি এইটো ৰাস্তাটো ওলাই তেজপুৰ, ৰঙাপাৰাৰ পৰা তেজপুৰ যোৱা অন্য এটি ৰাস্তা। কাষত ডেকাৰগাঁও ৰেলৱে ট্ৰেক আছে, বাৰু মই এতিয়া নেদেখাওঁ। তো আহোঁতে ৰাতি হৈ গ'ল। ৰাতি দৃশ্য, ৰঙাপাৰা জাংচনৰ দৃশ্য, সৰু সৰু ষ্টলছ দোকানবিলাক আছে, খুব কিউট, দেখি ভাল লাগে। তাৰপিছত জাংচনত অকণমান ফুৰিলোঁ। বৰ্তমান আছোঁ ৰঙাপাৰা জাংচনত, ষ্টেচনৰ কাৰণে খুব ফেমাছ। ৰঙাপাৰা নৰ্থ জাংচনত চাওক, ৰঙাপাৰা জাংচন মানে ৰঙাপাৰা নৰ্থ বুলি কয়। এতিয়া ৰঙাপাৰাত অকণমান বহিম, আপোনালোক বজাৰ দেখাম আপোনালোকক, খোজকাঢ়িম। আৰু চেৰপা ম'ম' যোনটো খুব ফেমাছ হয়।
জাৰ্ণিবিলাক আপোনালোকক দেখাই থাকিম বিকজ লাইফত জাৰ্ণি বহুতখিনি হেপিনেছ আহে বহুতখিনি সুখ আনে গতিকে থেংক ইউ আপোনালোকে মোৰ ভিডিঅ' চোৱাৰ বাবে এনেকৈ শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু নেক্সট মই দেখাই আছোঁ আপোনালোকক চেন্নাইৰ পৰা চাই থাকিব মোৰ ব্লগ থেংক ইউ গাইজ লাভ ইউ অল